অজয় কুমাৰ বৰাৰ কবিতা চহৰীয়া। প্ৰাতঃভ্ৰমণলৈ অহা মুখ ঢাকনিবিহীন আদহীয়া তিৰোতাগৰাকীক দেখি মোৰ চহা নে চৰহা চকুহাল থৰ হৈ অৱনমিত হ'ল। পিন্ধি থকা চোলাৰ বুকুত ডাঙৰকৈ লিখা আছিল, মাই ডিয়াৰ বেড আই লাভ ইউ। মোৰ বাই ভনীয়ে কি সাজ পিন্ধিব, সেই কথা বহুজাতিক কোম্পানীয়ে নিৰ্ণয় কৰা যুগত মই কোন তাত নজৰ দিবলৈ। কোনোবাই যেন কাণে কাণে ক'লে, তোমাৰ চহা চকুহাল চপাই লোৱা, চহৰত সকলো সম্ভৱ, নাৰীক বিচনা বুলি ভবাত আপত্তিকাৰ। এৰা, চহৰ মানেই সকলো সুন্দৰ, জাবৰৰ দম, তামোল শিখৰৰ পিক আৰু নৰ্দমাৰ দুৰ্গন্ধ নাথাকিলে চহৰ হ'বই বা কেনেকৈ। ৰাতিপুৱাই ডিঙিত শিকলি লগাই টিকু বিকু টমীহঁতক বাট পথত মুক্তভাৱে কৰোৱা অনাময় নে নিৰাময়ৰ দৃশ্য যি দেখা নাই, আধৰুৱা তাৰ চহৰীয়া জীৱন। এইখন আপোনাৰ চহৰ, নিজৰ ঘৰখনৰ দৰে পৰিষ্কাৰ কৰি ৰাখক। এইখন চহৰ আপোনাৰ চহৰ। এনেবোৰ ফলক চহৰীয়াৰ বাবে নহয়, চহৰলৈ অহা চহা মানুহক দেখুৱাবলৈহে। হজম নোহোৱা কথাবোৰ পাগুলি পাগুলি চকু কাণ জপাই অধোমুখে উভতিলোঁ মোৰ উৰুষা পজালৈ।